প্ৰিয় শ্ৰোতাসকল, সকলোকে আকৌ এবাৰ আবেলি ৰামধেনুৰ প্ৰডাকশ্যনলৈ মই জিমি পাঠকে স্বাগতম জনাইছোঁ। আজি চিঠিখন আমালৈ পঠিয়াইছে কামৰূপ জিলাৰ পৰা হীৰকজ্যোতিয়ে। আপোনালোকেও যদি প্ৰিয়জনলৈ লিখা নীলাখামৰ চিঠি আমালৈ প্ৰেৰণ কৰিব বিচাৰে তেন্তে 9954429261। মই পুনৰ কৈছোঁ 9954429261 নম্বৰত যোগাযোগ কৰিব পাৰে আৰু আমাৰ ইনষ্টাগ্ৰাম পেজ সপোনপ্ৰিয়234লৈও পঠিয়াব পাৰে। আমাৰ ইনষ্টাগ্ৰাম পেজ সপোনপ্ৰিয়234লৈও পঠিয়াব পাৰে। এয়া আমি পাঠ কৰিবলৈ লৈছোঁ হীৰকজ্যোতিৰ নীলাখামৰ চিঠি। তেওঁ লিখিছে, প্ৰতি তোমালৈ। কেনে আছা? ভালে আছা চাগে? তুমি বিহীন এটি বসন্ত পাৰ কৰিলোঁ। এই এটা বছৰত এনেকুৱা এটা দিন নাছিল য'ত তোমালৈ মনত পৰা নাছিল। আজিও তোমালৈ বৰকৈ মনত পৰিছেও। তোমালৈ মনত পৰিলে আগৰ সেই assamesবোৰ খুচৰি চাওঁ। কত যে কথা, কত যে প্ৰতিশ্ৰুতি, আজিচোন সকলো মূল্যহীন। ভালপোৱাৰ নামত ইমান প্ৰতাৰণা কিয়? ক্ষমা কৰিবা, ভাল মইহে পাইছিলোঁ, তুমিতো ভাল পোৱা নাছিলা। আজিও এটা কথা জানিব বৰ মন যায়। কেতিয়াবা তোমাৰ মোলৈ মনত পৰেনে? কি যে কথাবোৰ ভাবি থাকোঁ নহয়। তোমাৰ মোলৈ মনত পেলাবৰ সময় থাকিলেহে। কাৰণ তুমি যে এতিয়া সাংসাৰিক, তুমিতো জীৱনত আগুৱাই গ'লা। কিন্তু মই আজিও সেই কেঁকুৰিটোত ৰৈ গ'লোঁ। মাথো হৃদয়ৰ ভাষাৰে তোমাক ক'ব লগা বহু কথাৰে বোকা পৃষ্ঠাবোৰত নীলাবোৰ সিঁচি দিওঁ। বাৰু এইবোৰ বাদ দিয়া, শেষত এটা কথাকে কওঁ, য'ত আছা কুশলে থাকা। মোৰ শুভকামনা সদায় আছে তোমালৈ। ইতি তোমাৰ একপক্ষীয় প্ৰেম।